নমস্কাৰ সকলোকে চন্দনছ কিচেনলৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শকসকল গাখীৰৰ মিঠাই খাই ভাল পোৱা সকলৰ বাবে মই আজি লৈ আহিছো গাখীৰৰ বৰফিৰ এটা অতি সহজ ৰেচিপি আপোনালোকে যদি অতি সহজেৰে গাখীৰৰ বৰফি বনাব বিচাৰে তেনেহলে এই ভিডিওটো উপভোগ কৰক তাৰ আগতে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লওক আহক ভিডিওটো উপভোগ কৰো বৰফি বনাবলৈ মই প্ৰায় 1 লিটাৰ গাখীৰ লৈছো আপোনালোকে নিজ ইচ্ছামতে কম বেছি পৰিমাণে ল'ব পাৰিব গাখীৰখিনিত পানীখিনি সম্পূৰ্ণকৈ নাইকিয়া হোৱালৈকে আমি বইল কৰিব লাগিব যাতে ইয়াৰ মলাইখিনি ৰৈ যায় গাখীৰখিনি বইল কৰোঁতে এটা কথা মন কৰিব যাতে গাখীৰখিনি একেৰাহে লৰাই থকা হয় তেতিয়াহে সফট বৰফি বনিব গাখীৰখিনিত মই দুটা ইলাচি দি দিছো ই ফ্লেভাৰটো ভাল কৰে আপোনালোকে দেখিছে আমাৰ গাখীৰখিনি প্ৰায় ডাঠ হৈ আহিছে আমি এনেদৰে লৰাই থাকিব লাগিব গাখীৰৰ পৰা পানীখিনি প্ৰায় আঁতৰি গৈছে আপোনালোকে দেখা পাইছে ই ডাঠ হৈ গৈছে ইয়াৰ ওপৰত মই 2 চামুচ ঘি দি দিছো ই টেষ্টটো ধুনীয়া কৰে বৰফিটো খাবলৈ ভাল হয় গাখীৰৰ মলাইখিনি ৰৈ গৈছে ইয়াৰ পানীখিনি প্ৰায় আঁতৰি গৈছে এতিয়া ইয়াত আমি চেনি দি দিছো আপোনালোকে সোৱাদ অনুসৰি চেনি দিব চেনি দিওঁতে এটা কথা মন কৰিব যাতে শেষতহে চেনিখিনি দিয়া হয় গাখীৰখিনি পনীয়া হৈ থাকোতে চেনিখিনি দি নিদিব তেতিয়া বৰফিটো অলপ লিকটীয়া হয় চেনিখিনি পানীখিনি আঁতৰি যোৱাৰ পাছত গাখীৰত দিলে ই বৰফিটো সফট কৰি দিয়ে আৰু লিকটীয়া নহয় বৰফিৰ কাৰণে গাখীৰখিনি প্ৰায় প্ৰস্তুত হৈ গৈছে আমি এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি দিম যিখন প্লেটত আমি বৰফিখিনি সেট হ'বৰ কাৰণে থম সেই প্লেটখনত ঘি বা অলপ তেল লগাই লৈছো যাতে বৰফিখিনি লাগি নধৰে আমি প্লেটখনৰ ওপৰত গাখীৰখিনি দি দিছো আৰু এখন হেতাৰে আমি চাৰিওফালে বহলাই দিছো এতিয়া আমি এইখিনি 10 পৰা 15 মিনিটলৈ ভালদৰে সেট হ'বৰ কাৰণে থৈ দিম বৰফিখিনি ভালদৰে সেট হৈ গৈছে এতিয়া এইখিনি আমি ধুনীয়াকৈ কাটি লম প্ৰিয় দৰ্শকসকল আপোনালোকে দেখা পাইছে কিমান ধুনীয়া সফট বৰফি তৈয়াৰ হৈছে খুব কম সময়ৰ ভিতৰতে আপোনালোকে এনেদৰে ঘৰত বৰফি বনাই খাব পাৰে দৰ্শকসকল আপোনালোকে যদি এই ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু নতুন নতুন ৰেচিপিৰ ভিডিও পাবৰ বাবে মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈ ধন্যবাদ